বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম অসমৰ পৰা এগৰাকী যুৱতী এজন নাইজেৰিয়া যুৱকে যেতিয়া বিয়া কৰাই আনিছিলে। বহুতৰ মুখত এটা কথা প্ৰশ্ন হৈছিলে যে প্ৰকৃততে ছোৱালীজনী নাইজেৰিয়া যুৱকজনে লগত ৰাখিবনে নে বুদ্ধি কৰি পিনে নিদিছে পিছত আকৌ এৰি দিব। কিন্তু সম্পূৰ্ণ বিপৰীত ছবি এটা মই আপোনালোকক দেখুৱাম। অসমত যিখন বিয়া টুপাত লগাইছিলে, পেপাৰৰ পৰা টিভিলৈকে সকলোৱে পেপাৰ ইমানে জনপ্ৰিয় হৈছিলে বিয়াখনে। এজন নাইজেৰিয়া যুৱকে অসমৰ এগৰাকী যুৱতীক বিবাহ কৰাই আনিছিলে। যুৱতীগৰাকীৰ নাম সবিতা বৰা, আৰু সেই সবিতা বৰা হৈছে মোৰ গাঁৱৰ, মোৰ ৰজাবাহাৰ গাঁৱৰ বৰফুকন খাট গাঁৱৰ জীয়ৰী। আৰু আমি আজি 2 বছৰ পিছত, আমি লকডাউনৰ 2 বছৰ পিছত এই সবিতা নিজা দিল্লীত থকা এটা নিজা গৃহত আজি আহি উপস্থিত 4 দিন হ'ল। আমি ইয়াত আছোহি। মোৰ এটা ব্যক্তিগত কাৰণত আহিছিলোঁ। তেখেতে নিমন্ত্ৰণ জনালে, আৰু যিখিনি ইয়াত আপ্যায়ন কৰিছে সেইটো সঁচাকৈ ভাবিলে আচৰিত লাগিব। আমাৰ নাইজেৰিয়াই ভিনদৰে আমাৰ কাপোৰ কানি একচুৱেলি ৱাশ্বিং মেচিনত ধুইছে, ধুই মেলি শুকুৱাই ৰেডি কৰি ৰাখিছে। আমি কাৰণ ৰাতিপুৱা খাই বৈ আকৌ লগালগ দিল্লীত ফুৰিবলৈ গৈছোঁ, কিবা মোৰ ব্যক্তিগত কামত মই ফুৰিবলৈ গৈছোঁ। সেইকাৰণে মানুহে খোৱা আৰু দেখাৰ মাজত বহুত পাৰ্থক্য থাকে। আজি মই সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আমাৰ বাইদেউ, ৰজাভাৰ বাইদেউ সবিতা বাই কেনেদৰে আছে, কিমান সুখী, সেই কথা বিষয়তে জনাবৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। মানুহৰ কিছুমান ভুল ধাৰণা থাকে, সবিতা বা ঘৰৰ বিষয়ে, ঘৰৰ চাৰিবেদে চব কি পৰিৱেশ হৈ আছে আৰু বাই কেনেকৈ থাকে আৰু আমি ইয়াত কেনেকৈ শুশ্ৰূষা পাইছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব, সম্পূৰ্ণ চাব। মই প্ৰতি সাঁজ কেতিয়া কি খুৱাইছে, কেনেকৈ খুৱাইছে, কি দিছে, সকলো মই ৰেকৰ্ড কৰি ৰাখিছোঁ। সকলো গাঁঠি আপোনালোকৰ আগত দেখুৱাম। চব ভিডিঅ'টো উপভোগ কৰে। সবিতাবাদ হাতত থাকে ভিনদৌহেঁতি। আমি আহিছোঁ এই ভিনদৌৰ ঘৰলৈ, ভিনদৌ থকা ৰুমলৈ। আৰু এটা ভাল খবৰ, ভিনদৌহেঁতৰ মৰমৰ কেঁচুৱা এজনীও জন্ম হৈছে এই বছৰ নতুনকৈ। কিন্তু নাইজেৰিয়া ভাষাত নিজৰ ঘৰৰ মানুহৰ লগত কথা পাতি আছে। সবিতা ভাগ কিচেন ৰুমটো দেখুৱাইছোঁ, ইমান ধুনীয়াকৈ সজাই পেলাই ৰাখিছে। আমি দেখিছোঁ আমাক ৰাখিবৰ কাৰণে যিটো ৰুমত আমি আলহী আহিছোঁ, আমাক ৰাখিছে এটা ৰুমত, যিটো ৰুমত আমি ইয়াতে আছোঁ। এয়া নতুন শুই আছে। আমি 3-4 দিন ইয়াতে খুব শুইছোঁ, খাইছোঁ আৰু ফূৰ্তি কৰিছোঁ। ঠাণ্ডা আজি বতৰটো অলপ ঠাণ্ডা। আৰু ইয়াৰ বাহিৰত আমাৰ কাষতে, খিৰিকীখনৰ কাষতে বাহিৰলৈ যোৱা পৰিৱেশ চব ইমান ধুনীয়া পৰিৱেশ। ইয়াত চাৰিওফালে ঘৰে 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 গছ গছনি দেখিবলৈ নাই। আৰু আপোনালোকে ইয়াত দেখিছে কাষতে এইজোপা তুলসী গছ সবিতা বাই ৰুইছে, পানী দিয়ে কিমান ধুনীয়াকৈ হৈছে। দিল্লীত এইবিলাক বস্তু, এনেকুৱা গছ গছনি বা অন্য কিবা দেখিবলৈ কিবা দুৰ্লভ দৰে লগা হৈ পৰিছে। ইয়াৰ মানুহৰ ইমান জনবসতি বেছি, ইয়াৰ মানুহে চব ব্যস্ত, কোনো কাৰোলৈ চাবলৈ নাই, মুঠতে নিজৰ নিজৰ ব্যস্ত। আজি খানা দেই, সবিতা বাইকত খানা আহিছোঁ। বঢ়িয়া খানা, একদম খানা খোৱাহে জোৰ আৰু। মাগুৰ মাছৰ জোল, মাগুৰ মাছৰ জোল, ৰৌ মাছ, এয়া মাংস। ভিনদৌৱে চাব এতিয়া। ভিনদৌ নাইজেৰিয়া হয়, কিন্তু অসমীয়া গান চাই খুব ভাল পায়। অসমীয়াকে চাই থাকি আছে, অসমীয়া লাগি আছে। ইয়াৰ বাইদেউ হয়। মইতো নিজে ওলোৱাই নাই। পুৰা খাম এতিয়া। খাই নেকি? মাগুৰ মাছটো বৰ ডাঙৰ এইটো হে।
to magumas. No, magumas at a piece. Dilli magumas. Gahari bangkho. Ito romas. Yeah, to keep. Material. Delhi material. Yeah, salad. Mana aji pet bhara khwa di now. দেউতাকৰ জীয়েকৰ মৰম হবিতা বাৰ আৰু নাইজেৰিয়া ভিন্দৰ এই মৰমৰ চিহ্ন ছোৱালী এজনী জন্ম হ'ল আৰু দেউতাকৰ লগত ইয়াত খেলি আছে কিমান ধুনীয়াকৈ চাওক বাহ বাহ ভিন্দো মৰম ভবাই নাছিলোঁ ভিন্দোৱে মোৰ জন্মদিনৰ কথা গম পাই পিনি ইমান ধুনীয়াকৈ আয়োজন কৰি ৰাখিছে মই আহি পিনি কেক কাটিবলৈহে পাইছোঁহি আৰু One of my in-law is adding a year to his life, and fortunately, he came to visit me, came to my house some days ago, and today now making a memorable day to him, which marked a year plus, adding 1 year to his age. So we want to have some merriment with him to show some appreciation and love and kind. So Jadu, today is your birthday and we are here to celebrate with you, whole family. Say welcome. Now we are going to sing a song before cutting the cake. Actually, cake needs to be cut, but before that, we have to cherish with you. So, we're gonna sing. Because you are so everyone sit down there, we need to stand. Cover him, not me. So, happy birthday to you. Happy birthday to you. Happy birthday to you. Birthday to you. How old are you now? How old are you now? How old are you now? One plus today. One plus today. One plus today. 1 year plus Today. Many more years to you. 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 Hip, hip, hip. Hooray! So this time we are going to cut the cake by the spelling of Jadu money. After the last alphabet, then you cut the cake. So right now, hold your knife, hold it. Then after spelling the last alphabet, you cut. No, it's candles. Candle? Oh, candles. No, after cutting them. So now after the last one, then you cut. J, J, E, U, N, O, N, I. Happy birthday. Happy birthday. Yeah. Woo! Woo, make some noise. I'll give you first now. Okay, no problem. Give him. Wait, Jadu Baha, Robert.
Dudu. Thank you. Okay, welcome. ছবি এবাৰ খুৱাই নাই Aba. জানো অকণমান অলপ খাব লাগিব Photo mo kuna mai dibo mo. Sparkling glass. Take. Look. Special birthday, Chodu. Thank you. Okay.